পোনপ্ৰথমে মই কেৰাহীটো গেছত বহাই দিলোঁ, দি তেল দি তাক তেল গৰম হ'ব দিলোঁ। তেল গৰম হোৱাৰ পিছত তাতে দি দিলোঁ মই চয়াবিনখিনি ভালকৈ ধুই মই পানীত তিয়াই থৈছিলোঁ। ফুলি যোৱাৰ পিছত তাক হাতেৰে চেপি পানীটো আঁতৰাই তেলখিনি দি তাক ভাজিব দিলোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম, অলপ ৰঙচুৱা হোৱাকৈ, যাতে তেলটো সোমাই যায়। আৰু তাত নিমখ দি থৈছিলোঁ মই তিয়াওঁতে, এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। হেল্ল' এভৰিৱান, মই ৰাজ এৰিনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ, আৰু আহিছোঁ এটা নতুন ৰেচিপি লৈ। তাৰ পিছত ৰেচিপিটো কি অলপ পিছত কৈ আছোঁ। এতিয়া আপোনালোকে দেখিলে মই এখন সেই কেৰাহীখনতে, যিখন কেৰাহীত মই চয়াবিন ভাজিছিলোঁ, তাতে মই দি দিলোঁ কেইটামান জিৰা দিছিলোঁ, সেইটো মই দেখুওৱা নহ'ল। কেইটামান জিৰা দিয়াৰ পিছত তাতে পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, আদা দিলোঁ। এই গোটেইখিনি মই একদম ধুনীয়াকৈ গোন্ধ যেতিয়ালৈকে নোলায় তেতিয়ালৈকে মই ভাজি থাকিম। পিঁয়াজটো অকণমান গল্ডেন ব্ৰাউন টাইপ হৈ যাব, নহৰু আদাৰ গোন্ধ যেতিয়ালৈকে ওলাব তেতিয়ালৈকে মই ইয়াক ভাজি থাকিম। লৈ আহিছোঁ এটা নতুন ৰেচিপিটো মই নিজেই বনাইছোঁ, মই ক'তো চোৱাও নাই বা কৰাও নাই। ইয়াতে মই কেইটামান কাজু দি দিলোঁ, দেখিছে আপোনালোকে। আৰু বনাই যেতিয়া খালোঁ ভাল লাগিল। যাক খাব দিছিলোঁ তেওঁলোকে বহুত তাৰিফ কৰিলে, কৰাৰ কাৰণে ভাবিলোঁ মই আকৌ বনাই পেলাই আপোনালোকলৈ ৰেচিপিটো লৈ আহোঁ। নতুন নতুন কিবাকিবি কৰিবলৈ যত্ন কৰি থাকোঁ, যদি ভাল হয় আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। আপোনালোকেও যদি চাই ভাল পায়, মোৰ কষ্ট সাৰ্থক হোৱা যেন লাগিব। এতিয়া কাজুখিনি দিয়াৰ পিছত কাজুখিনিও ভালকৈ যেতিয়া ভাজিম, কাজুখিনিও অকণমান ভজা হোৱা, তাৰপিছত ইয়াতে কিচমিচ কেইটামান দি দিম। কিচমিচকেইটা দি পেলাই আকৌ তাক ভাজিম। কিচমিচ বেছি ভাজিব দৰকাৰ নাই, কিচমিচত পটকতে হৈয়ে যায়। আৰু বেছিকৈ ভাজি থাকিলে কিচমিচকেইটা আকৌ হেৰি হৈ যায়, মানে বেছি টেষ্টটো বেলেগ হৈ যায়। গতিকে অকণমান কমকৈ ভাজিব লাগে। মানে নিজে ইনভেণ্ট কৰি বনাই থকা বস্তু দি আছোঁ আপোনালোকৰ ওচৰলৈ। ইয়াতে মই গুড়ি মছলাখিনি এতিয়া দিম। প্ৰথমে দিলোঁ 1 চামুচ জিৰাৰ গুড়ি, তাৰপিছত 1 চামুচতকৈ অকণমান বেছি ধনিয়াৰ গুড়ি, এইখিনি। তাৰপিছত দিলোঁ অকণমান জালুক, এইখিনি দি পেলাই মই আকৌ ভাজিম তাক ভালকৈ। মছলাটো বনোৱাটোৱে মেইন, আৰু সেই মছলাটো যেতিয়া ধুনীয়াকৈ বনিব, চব্জি এনেও ভালে হয়। তাৰপিছত হালধিৰ গুড়ি দি দিলোঁ, দি পেলাই তাক ধুনীয়াকৈ লৰাই পেলাই মই ভাজিম। যিমানেই আপোনালোকে ভাজিব ধুনীয়াকৈ, সিমানেই খাবলৈ প্ৰতিটো ব্যঞ্জনেই ভাল হয়। মানে মছলাটোৱে মেইন কথা। তাৰপিছত নিমখটো মই এতিয়াতে সোৱাদ অনুসাৰে নিমখটো মই ইয়াতেই দি দিলোঁ, দি পেলাই তাক ধুনীয়াকৈ মই লৰাই এতিয়া ভাজিম যেতিয়ালৈকে কাজুকেইটা ভাজ নাখায়। অলৰেডি বাকী মছলাখিনি ভাজা গৈছেই, কাজুকেইটাও অকণমান ভাজ খোৱালৈকে মই ইয়াক ধুনীয়াকৈ ভাজি থাকিম। সদায় মন যায় নতুন কিবা এটা কৰিবৰ কাৰণে, বনাওঁ, কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়। নতুন নতুন ৰেচিপি নিজে নিজে বনাই চেষ্টা কৰি থাকোঁ, আৰু যোনদিনা ভাল হয় সেইদিনাই মই আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আকৌ পিছৰবাৰ বনাই লৈ আহোঁ। তাৰপিছত ইয়াতে দিলোঁ মোৰ এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট, যিটো আপোনালোকে আগতেও দেখিছে, ড্ৰাই ৰোষ্ট কৰা বেচন। ড্ৰাই ৰোষ্ট কৰা বেচনটো যদি আপোনালোকে যিকোনো চব্জিতেই দিয়ে, চব্জিখন খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত অকণ পানী দিলোঁ, যাতে মছলাখিনি গোটেইখিনি ভালকৈ মিক্স হৈ যায়। দি পেলাই তাক অকণ মই উতলিব দিম। বেচনটো মানে শুকান টাৱা এখনত মই ভাজি লওঁ, তাক একদম ব্ৰাউন কালাৰ, গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি লওঁ। সেইটো ভাজি পেলাই মই ষ্টক কৰি থৈ দিওঁ। তাই 2 চামুচ কেতিয়াবা ব্যৱহাৰ কৰোঁ চব্জিবিলাকত। আৰু সেই চব্জিটোত মানে সেইটো দিলে কি হয়, থিকনেছটোও আহে, লগতে সোৱাদটোও বহুত ধুনীয়া হয়। আপোনালোকেও সেইটো চাব পাৰে, যিকোনো চব্জিতে আপোনালোকে দিব পাৰে। পনীৰ বনালে তাতো দিব পাৰে, মাংসৰ তাতো দিব পাৰে, আৰু এনেই নৰ্মেল ভেজ যদি কিবা গ্ৰেভি বনায় তাতো দিব পাৰে, চলে বনালে তাতো দিব পাৰে। মানে টেষ্টটো সুকীয়া টেষ্ট এটা আহি যায় ড্ৰাই ৰোষ্ট কৰা বেচনটো যদি আপোনালোকে দিয়ে। ইয়াতে দি দিলোঁ মই কাসুৰি মেথি।
যিটো শুকান মেথি পোৱা যায় ন, মেথিটো দি পেলাই তাক অকণমান ভাজি ল'ম আৰু তাৰপিছত চিমত দিলোঁ গেছটো, যাতে মছলাখিনি জ্বলি নাযায়। আৰু মেথি দিলেও আপোনাৰ চব্জিৰ সোৱাদটো বেলেগ হৈ যায়, বহুত ধুনীয়া টেষ্ট এটা আহে। আৰু মেথিটো আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল। ইয়াতে দি দিলোঁ মই বন্ধাকবিখিনি মই গ্ৰেটাৰ এখন আছে মোৰ, সেই গ্ৰেটাৰখনত মই গ্ৰেট কৰি ল'লোঁ। গ্ৰেট কৰি লোৱাৰ কাৰণে চাগে দেখিছে আপোনালোকে একদম শ্বেপটো তাৰ বেলেগেই আহিছে। এনেই সাধাৰণতে হাতেৰে কাটি পেলাই দিলে যিটো শ্বেপ আহে এইটো শ্বেপটো বেলেগ আহিছে। আৰু বনোৱাৰ পিছত চব্জিখনো খাবলৈও ধুনীয়া হয়, টেষ্টিও হয়। মই কেতিয়াবা বাৰু দেখুৱাম আপোনালোকক গ্ৰেটাৰখন, এতিয়া দেখুওৱা নহ'ল। সেইখনত আপোনাৰ বন্ধাকবি কাটিবলৈ বহুত সহজ, আপোনাৰ গ্ৰেট কৰি গ'লেই হ'ল আৰু একদম ধুনীয়া ধুনীয়া শ্বেপত ওলাই যায়। এইখিনি দি পেলাই মই ধুনীয়াকৈ তাক লৰাম, যেতিয়ালৈকে কবিখিনি সিদ্ধ নহয় তেতিয়ালৈকে তাক মই লৰাই ভাজিম। তাৰপিছত তাতে সেই চয়াবিন যিখিনি ভাজি থৈছিলোঁ চয়াবিনখিনি মই দি দিলোঁ। এতিয়া নিশ্চয় গম পাইছে মই ৰেচিপিটো কি লৈ আহিছোঁ, বন্ধাকবি আৰু চয়াবিনৰ এখন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আৰু গোটেই ৰেচিপিটো মই নিজেই আন্দাজ কৰি এদিন বনাইছিলোঁ, বনাই খাই ভাল লাগিল। ভাল লগাৰ পিছত আৰু এদিন বনালোঁ, আলহী আহোঁতে তেওঁলোকে বহুত তাৰিফ কৰিলে। তৃতীয়বাৰ বনাই পেলাই আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। এতিয়া তাক মই ঢাকোন মাৰি সিজিব দিম। তাৰপিছত ঢাকোন 2-3 মিনিটমান ঢাকোন মাৰি সিজিব দিলোঁ। দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ, যাতে আকৌ তলত ধৰি নাযায়। তলত ধৰি গ'লে আকৌ বেয়া হ'ব ন কথাটো, সেইকাৰণে তাতে কৰি দিলোঁ। এতিয়া ইয়াতে দি দিলোঁ মই যিখিনি মোৰ ক্ৰীমখিনি মোৰ একচুৱেলি শেষ হৈছিল, তলত অকণমান ক্ৰীম আছিলে, তাতে পানী দি দিলোঁ। পানী দি পেলাই ক্ৰীমখিনি লৰাই পেলাই আৰু ক্ৰীমৰ পানীটো ইয়াত দি দিছোঁ, এক্সট্ৰাকৈ পানী আৰু মই ইয়াত নিদিওঁ। গতিকে সেই ক্ৰীমৰ পানীখিনি মই তাত দি দিছোঁ, দি পেলাই তাক মই এতিয়া লৰাই দিম। ক্ৰীমখিনি দিয়াৰ পিছত আৰু বেছি সময় ভাজিব দৰকাৰেই নাই, অকণ এটা উতল অহাৰ লগে লগে আৰু আপুনি নমাই দিব পাৰে। আৰু অলৰেডি মোৰ আহি গ'ল থিকনেছ পূৰা, যিটো মই বিচাৰিছোঁ কনচিষ্টেঞ্চি, সেইটো পূৰা আহি গৈছে। আহি যোৱাৰ পিছত এতিয়া মই তাক অকণমান সময় আৰু পানীটো সহাই লৈ পেলাই আৰু ছাৰ্ভিং বাউলত উলিয়াই ল'ম। মই ছাৰ্ভিং বাউল উলিয়াই ল'লোঁ। ৰেচিপিটো সঁচাই টেষ্টি হৈছিল। আপোনালোকেও যদি বনাই খাই ভাল পায় মোক জনাব। আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কষ্ট কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ। লাইক কমেণ্ট শ্বেয়াৰ এটা দিলে ভাল লাগিব আৰু আপোনালোকৰ পৰা সেইটোৱে আশা কৰোঁ। অলৰেডি মোৰ হৈ গ'ল, ছাৰ্ভিং বাউলত উলিয়াই দিলোঁ। আৰু আপোনালোকে ৰেচিপিটো চোৱাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।